100 টাকার 1 টাকা ছাড়ো নি কি তোতে আমি তো সানা হয়ে থাকিম আমি তো সানা মানুষ হে হয় নাকি বাবা সালা লাইফত উন্নতি নাই রে কি যে হব কি তো হলতে তোর না টেনশন রাখা কো অখলিয়া কি হৈছে খেলাই গম পাম নকলে আৰু কেনেকে জানিম রনি মোরও তো আশা আছে না নাই নাকি হ্যাঁ আশা কাই আশা ও তুই মানে ফ্রি পায় মাথা টুচ্ছা আরে আন্ডারওয়্যার টি শার্ট মাথাটো লৈছকে মই একো নকওঁ বাবা লাহে লাহে তুই একেবারে পার্সোনাল বস্তু ঢুমাই যাব লাগছে রে হে ইনকা কৰে কে হতে গৈছেন সাৱধান নহয় ৰে ৰনি নহয় চেম লাহে লাহে তই মোৰ গাৰ্লফ্ৰেণ্ড মাকাৰ নাম্বাৰত চকু দিব লাগছা ঠাণ্ডা বেয়া হ'ব লাগছে তোৰ গিটাৰৰ ফাৰ্ষ্ট ষ্ট্ৰিং নিচিনা কৰে ছিঙি পেলাম পাইছ রনিকো জানতা নেই তু সাবধান বুঝিছা নহয় রে শুনেক টকা থাক খালি গরমে হইস সেম তুই বরপাড়ার আসার কথা কব নালাগছাতে 3 মাহে হওয়া নাই তাক পটোয়া বুঝছা তুই চকু দিলি কে হেই নহয় যি টি কথা কয় নাথাকবি তাতে সেনেকা কৰে কি নহয় তাহলে কি আরে কো হেলাই জানিম অকলে কেনেকে জানিম মই কৈ আছো আশা ভৰসাৰ কথা তোৰ গাৰ্লফ্ৰেণ্ডৰ কথা নহয় হে হয় নাকি সরি খালি শংকা খালি সন্দেহ মেহরবানি বেলেগ ভাবছিলাম তুই বেয়া নাপাবি হা আমি টেনশন হৈছিল এই 3 মাহে হোৱা নাই আশাক পটোৱা মই আৰু সেই আশাৰ নাম্বাৰ কথাতে চকু দিলি নেকি হ'ব দে তই বেয়া নাপাবি হা হ'ব চৰি ক'ব নালাগে তোৰ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ মই নলওঁ दस्ती के नाम पे थप्पा साला विश्वास करता ही नहीं आजकल कोई क्या होगा মার্কেটত বিলিভ নকৰাই হ'ল হয় আজিকালি কি হ'ব সরি সেম সরি ঘৰৰ মালিকৰ বেটিক লাইনত আনি আছো মই তই টেনশ্যন নলবি তোৰ গাৰ্লফ্ৰেণ্ডৰ নাম্বাৰ মই নলওঁ আৰু ঘৰৰ মালিকৰ কেৰকেৰণি আৰু শুনবা নালাগে তই বুজছা ৰনি চালা ঘৰৰ ভাড়াৰ কাৰণে মাহে মাহে কেৰ কৰি থাকি না এইবাৰ তই চাই থাক এইবাৰ ঘৰৰ মালিকৰ বেটিক পতেয়া ঘৰ ভাড়াৰ ঝামেলাই নষ্ট কৰি দিম মই বুজছা না থাকবো বাছুরি না লাগিব বাছ না কি কইছ রনি আইডিয়া কো ভালে আছে না এটা